কংগ্ৰেছ যে মানে ছফ্ট কমিউনেল এই কথাটো AIDFৰ লগত মিত্ৰতাই প্ৰমাণ কৰে। আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষত আটাইতকৈ ডাঙৰ কমিউনেল, আটাইতকৈ ডাঙৰ সাম্প্ৰদায়িক আৰু ফেচিবাদী পাৰ্টিটোৰ নাম BJP আৰু RSS। আৰু অসমৰ আন এটা সাম্প্ৰদায়িক দলৰ নাম, মৌলবাদী দলৰ নাম হ'ল AIDF। গতিকে AIDF এটা সাম্প্ৰদায়িক আৰু মৌলবাদী দল বুলি পৃথিৱীৰ সকলো মানুহে জানে। তাৰ পাছতো যে কংগ্ৰেছে সেই সাম্প্ৰদায়িক দলটোৰ লগত, মৌলবাদী দলটোৰ লগত তেওঁলোকে বুজাবুজি কৰিছে, তাৰ পৰা প্ৰমাণ কৰে যে কংগ্ৰেছেও চান্স পালে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ পক্ষত আছে। আৰু সেইকাৰণে এটা চব সাম্প্ৰদায়িকতাক মানুহে সমৰ্থন নকৰি 2021 চনত উগ্ৰ সাম্প্ৰদায়িকতাৰ পক্ষ ল'লে। যদি কংগ্ৰেছে যদি সাম্প্ৰদায়িক AIDFৰ লগত লগ নালাগিলেহেঁতেন আৰু কংগ্ৰেছে যদি ধৰ্মনিৰপেক্ষ অৱস্থান গ্ৰহণ কৰিলেহেঁতেন আৰু আঞ্চলিক শক্তিবিলাকৰ লগত লগ লাগিলেহেঁতেন, তেতিয়াহ'লে চৰকাৰ হ'লহেঁতেন এইবাৰ। কিন্তু চৰকাৰে কংগ্ৰেছে নিজে এইবাৰ BJPক চৰকাৰ উপহাৰ দিলে। মোৰ প্ৰণিপাত জনাইছোঁ, মই আশীৰ্বাদ বিচাৰিছোঁ আৰু একেলগতে অসমৰ ৰাইজৰ পৰা সহযোগিতা বিচাৰিছোঁ। এই যি ৰাজনৈতিক যাত্ৰা, এখন শোষণমুক্ত বিদেশীমুক্ত সমন্বয় অসমৰ যি আমি যাত্ৰা আগবাঢ়িছোঁ, ইয়াত আমাক সহায় কৰক। আৰু থাওৰা সমষ্টিটো বিশেষকৈ এটা খুব পাছপৰা সমষ্টি। এই সমষ্টিৰ মান মৰ্যাদা মই অসমৰ ভিতৰত জিলিকাই তুলিবলৈ চেষ্টা কৰিম। এটা উন্নতৰ সমষ্টি, এটা উন্নত সমষ্টি কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিম। কাৰণ আপুনি দেখিছে বাট পথৰ পৰা আৰম্ভ কৰি গোটেই সমস্যাৰ জৰাজীৰ্ণ এটা সমষ্টি। গতিকে এই সমষ্টি অসমৰ ভিতৰত মই জিলিকাই ৰাখিবলৈ চেষ্টা কৰিম। বিৰোধী বুলিবলৈ একো নাই, ৰাইজ ঐক্যবদ্ধ হৈছে। এতিয়া ৰাইজে ঐক্যবদ্ধভাৱে যুঁজ দিব। বিশ্বাসঘাতকতাৰ বিৰুদ্ধে, প্ৰতাৰণাৰ বিৰুদ্ধে ন্যায়ৰ যুঁজ হ'ব, এখন বিশ্বাসৰ যুঁজ হ'ব। আৰু সেই যুঁজত ৰাইজৰ দলে আস্থাভাজন হৈছে। ৰাইজৰ দলৰ প্ৰতি ব্যাপক সঁহাৰি এতিয়া মানুহৰ, আৰু ইতিমধ্যে ৰাইজৰ দলে জয় নিশ্চিত হ'ব। এই কথা মানুহে মুখে মুখে আজি আপুনি শুনিবলৈ পাব। এই পৰ্যায়ত মানুহ গুচি গৈছে, কাৰণ মানুহে দেখিছে যে বেচা কিনা ৰাজনীতি চলিছে, বিধায়ক বেচা কিনা ৰাজনীতি চলিছে। এই যি অশুভ ৰাজনীতি, এই অশুভ ৰাজনীতি আচলতে থাওৰাৰ পৰা ধ্বংস কৰিব খুজিছে। গতিকে নতুন বাট কাটিব খুজিছে, নতুন দিগন্তৰ সূচনা কৰিব খুজিছে থাওৰাবাসী ৰাইজে। নহয়, ঐক্যবদ্ধ হৈছে ৰাইজ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে। এতিয়া কংগ্ৰেছ BJP AJP বুলি কথা নাই, এতিয়া মানুহ একলগ হৈছে। ইয়াত বিৰোধী বুলিবলৈ এতিয়া নাই, ভোট বিভাজনৰ ৰাজনীতি নাই। মানুহ একলগ হৈছে ৰাইজৰ দলৰ পক্ষ। কাৰণ তেওঁলোকে জানিছে যে এই অশুভ যি ৰাজনীতি আহিছে, বিধায়ক কিনা বেচা যি ৰাজনীতি হৈছে, যি বিশ্বাসঘাতকতাৰ যি ৰাজনীতি আহিছে, এইটো আচলতে প্ৰতিৰোধ কৰিব লাগিব। কাৰণ প্ৰতিৰোধ কৰি থাওৰা সমষ্টিৰ স্বাভিমান ৰক্ষা কৰিব লাগিব, মান মৰ্যাদা ৰক্ষা কৰিব লাগিব। ৰাইজে গম পাইছে, সেইকাৰণে ৰাইজ বহুত ক্ষোভিত হৈ আছে, আৰু সেই ক্ষোভিতৰ বহিঃপ্ৰকাশ হ'ব। আৰু মই জনগণৰ যি কণ্ঠ, জনগণৰ যি ক্ষোভ, এই ক্ষোভখিনিকে আচলতে মই প্ৰতিনিধিত্ব কৰিব খোজোঁ। দুৰ্গা পূজাৰ উপলক্ষে ৰাছিদ হাবিব পাৰ্লাৰে লৈ আহিছে আকৰ্ষণীয় অফাৰ। 20% ডিছকাউণ্টত আপুনি কৰিব পাৰিব হেয়াৰ কাট, হেয়াৰ স্মুথনিং, হেয়াৰ ষ্ট্ৰেইটনিং, হাইলাইট, ফেচিয়েল আৰু বহুতো। তেন্তে পলম নকৰি আজি আপুনি যোগাযোগ কৰক জুৰুডত অৱস্থিত ৰাছিদ হাবিব পাৰ্লাৰৰ সৈতে। যোগাযোগৰ নম্বৰ 9707066092।